ফাৰ্ষ্ট মই তেলখিনি গৰম কৰি ল'লোঁ। তাৰপিছতে মই এটা পিঁয়াজ কাটি থৈছিলোঁ মিডিয়াম চাইজৰ, সেই পিঁয়াজটো মই সৰু সৰুকৈ কুটি তেলত দিলোঁ। তাৰপিছত এতিয়া মই ইয়াতে দিম আদা আৰু নহৰু পেষ্ট কৰি ৰাখিছিলোঁ, সেইখিনি মই এই পিঁয়াজৰ লগতে তেলত অলপ সময় ভাজিম। তাৰপিছত মই ইয়াতে এটা মিডিয়াম চাইজৰে বিলাহী আৰু কেঁচা জলকীয়া সৰু সৰুকৈ কুটি লৈ থৈছিলোঁ। তাৰপিছত এতিয়া মই ইয়াতে সেইখিনি দি ইয়াত মই এতিয়া পৰিমাণ অনুযায়ী নিমখ, হালধি আৰু কালাৰৰ কাৰণে অলপ লাল মিৰ্চ পাউডাৰ দিম। এতিয়া মোৰ বিলাহী, পিঁয়াজ, আদা, নহৰু সকলোবিলাক ভালদৰে গলি গৈছে। এতিয়া মই ইয়াতে আলু আৰু কাবুলী বুট বইল কৰি লৈছিলোঁ ফাৰ্ষ্ট, তাৰপিছতে অলপ কাবুলী বুট আৰু আলুখিনি মই ভাঙি লৈছিলোঁ। তাৰপিছত এতিয়া মই ইয়াতে দি কমেও 10-15 মিনিট উতলিব দিম। এয়া 15 মিনিট উতলাৰ পিছত মই ইয়াতে দি দিলোঁ ধনিয়া পাত আৰু অলপ জিৰা গুড়ি। এতিয়া মোৰ ঘুগুনিখিনি হৈ গৈছে। যদি ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।